হাই গাইজ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই গ্ৰামাৰৰ এটা গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰিম। পাৰ্ট অফ স্পীচ, অসমীয়াত পদ বুলি কয়। পদ কেই প্ৰকাৰৰ, কাক বোলে, কি এইবোৰ সকলোবোৰ আলোচনা কৰিম। বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পাৰ্ট অফ স্পীচ মানে পদ 8 প্ৰকাৰৰ ইংৰাজীত। প্ৰথমটো হৈছে নাউন, 2 নম্বৰতে প্ৰনাউন, 3 নম্বৰতে এডজেক্টিভ, 4 নম্বৰতে ভাৰ্ব, 5 নম্বৰতে এডভাৰ্ব, 6 নম্বৰতে প্ৰিপজিশ্যন, 7 নম্বৰতে কনজাংশ্যন, 8 নম্বৰতে ইণ্টাৰজেকশ্যন। এই 8টা পদ কাক বোলেনো, ইয়াৰ উদাহৰণ সৈতে চাওঁ আহক। 1 নম্বৰতে নাউন। নাউন অসমীয়াত বিশেষ্য পদ। যিবোৰ শব্দৰ নাম বুজাবলৈ ব্যৱহাৰ কৰা হয় তাকে বিশেষ্য পদ বোলা হয়। যেনে চোৱা, মুম্বাই, মোহন, মুম্বাই, টেবুল, এই তিনিটাই নাম বুজাইছে। ঠাই নাম, মানুহৰ নাম, টেবুল, তেনেকৈ নাম বুজোৱা শব্দবোৰে হৈছে নাউন। 2 নম্বৰতে আহোঁ আমি এতিয়া প্ৰনাউনলৈ। প্ৰনাউনৰ অসমীয়াক সৰ্বনাম বুলি কয়। বিশেষ্য পদৰ সলনি যিবোৰ পদ ব্যৱহাৰ কৰা হয় তাকে প্ৰনাউন বোলে। যেনে আই, মাই, দেয়াৰ, হি, উই, চি এইবোৰ প্ৰনাউন। তাৰপিছতে আহিলে এডজেক্টিভ। এডজেক্টিভ অসমীয়াত কয় বিশেষণ। যিবোৰ শব্দই বিশেষ্য আৰু সৰ্বনামৰ দুগুণ বুজায় তাকে বিশেষণ পদ বোলে। ইয়াৰ এটা উদাহৰণ দিয়া আছে, চোৱা, ৰূপা ইজ এ গুড গাৰ্ল। ৰূপা এজনী ভাল ছোৱালী। ইয়াত গুডটোৱে এডজেক্টিভ বুজাইছে। ৰূপাৰ ইয়াৰ দুগুণ বুজাইছে। তাৰপিছতে আহিছোঁ ভাৰ্বলৈ। ভাৰ্বক অসমীয়াত ক্ৰিয়া বুলি কয়। যিবোৰ শব্দই কোনো কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়াপদ বোলা হয়। যেনে ইয়াত এটা উদাহৰণ আছে, চোৱা, হি বিট মি, সি মোক মাৰিছে। ইয়াত বিটটো হৈছে ভাৰ্ব। ভাৰ্বক আকৌ 2টা ভাগত ভাগ কৰা হৈছে। এটা হৈছে ট্ৰেনজিটিভ ভাৰ্ব আৰু আনটো হৈছে ইনট্ৰেনজিটিভ ভাৰ্ব। ট্ৰেনজিটিভ ভাৰ্ব হ'ল অসমীয়াত সকৰ্মক ক্ৰিয়া বুলি কোৱা হয়। ট্ৰেনজিটিভ ভাৰ্বক যিবোৰ ক্ৰিয়াৰ কৰ্তা আৰু কৰ্ম দুয়োটাই থাকে তাক সকৰ্মক ক্ৰিয়া বোলে, মানে ট্ৰেনজিটিভ ভাৰ্ব বোলা হয়। ইয়াৰ এক্সাম্পলটো চোৱা, হৰি চ এ বাৰ্ড। ইয়াত কৰ্ম আৰু কৰ্তা দুয়োটাই আছে, ছাবজেক্ট আৰু অবজেক্ট, সেইকাৰণে এইটো ট্ৰেনজিটিভ ভাৰ্ব বোলা হয়। তাৰ নেক্সটটো চোৱা, ইনট্ৰেনজিটিভ ভাৰ্ব অকৰ্মক ক্ৰিয়া। যিবোৰ ক্ৰিয়াত কৰ্ম নাথাকে অকৰ্মক ক্ৰিয়া বোলা হয়। ইয়াৰ এক্সাম্পলটো চোৱা, দ্য ডগ বাৰ্ক। এইটো ডগ বাৰ্ক, কুকুৰে ভুকিছে। এইটো এটা সকৰ্মক ক্ৰিয়াৰ বাক্য। তাৰপিছতে আহিছোঁ এডভাৰ্ব। এডভাৰ্বক অসমীয়াত ক্ৰিয়া বিশেষণ বোলে। যিবোৰ শব্দই বিশেষ্যৰ সৰ্বনাম পদৰ বাহিৰে বাকীবোৰৰ দুগুণ বুজাবলৈ ব্যৱহাৰ কৰা হয় তাকে ক্ৰিয়া বিশেষণ বোলে, মানে এডভাৰ্ব বোলা হয়। ইয়াৰ এক্সাম্পলটো চোৱা, হি ৱাক শ্ল'লি, সি লাহে লাহে খোজকাঢ়িছে। ইয়াত শ্ল'লি শব্দটো এডভাৰ্ব বুজাইছে। তাৰপিছতে আহিছোঁ প্ৰিপজিশ্যন। প্ৰিপজিশ্যনক অসমীয়াত
অব্যয় বোলা হয়। যিবোৰ পদৰ কোনো অৱস্থাতে পৰিৱৰ্তন নহয় তাকে প্ৰিপজিশ্যন বোলে। প্ৰিপজিশ্যন এইবোৰ মই বহলাই দিম পিছত, এতিয়া খালি কাক বোলে সেইটোৱে কৈ দিছোঁ। কনজাংচন সংযোজক অব্যয়, যিবোৰ শব্দই বাক্য বা শব্দৰ লগ কৰে তাকে সংযোজন অব্যয় বোলে। ইণ্টাৰজেকশ্যন ভাৱবোধক অব্যয়, যিবোৰ শব্দই মনৰ হৰ্ষ বিষাদ দুখ চিন্তা আদি প্ৰকাশ কৰে তাকে ভাৱবোধক অব্যয় বোলে। পদ চমুকৈ ইমানেই আছিলে। নেক্সট ভিডিঅ'ত মই প্ৰিপজিশ্যনৰ সম্পৰ্কে দীঘলাই দিম। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব।